নমস্কাৰ বন্ধু বান্ধৱীসকল, মই তৰা আৰবি আপোনালোকলৈ লৈ আহিছোঁ অন্য এটা ভিডিঅ'। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি মই বনাবলৈ ওলাইছোঁ কণী আৰু আলুৰ জোল। তেনেহ'লে পলম নকৰি বলকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কণী আৰু আলুৰ জোলখন বনাবলৈ মই কি মছলা ব্যৱহাৰ কৰোঁ বলকচোন চাই লওঁ আমি। এয়া মই লৈছোঁ পিঁয়াজ, 3টা কেঁচা জলকীয়া আৰু অকণমান আদা আৰু নহৰু, দালচিনি, ইলাইচি আৰু লং, আৰু লৈছোঁ ৰঙা জলকীয়া পাউডাৰ, জিৰা পাউডাৰ আৰু 2 কিলা তেজপাত। প্ৰথমতে মই আলু আৰু কণীখিনি বইল কৰি লৈছোঁ আৰু বইল কৰি লোৱা আলুখিনি মই হাতেৰে অকণমান পিটিকি লৈছোঁ। তাৰপিছত মই কেৰাহী এখন গৰম কৰি তাত প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। তেলখিনি গৰম হোৱাত মই তাত অকণমান নিমখ আৰু অকণমান হালধি দি কণীকেইটা ভাজি ল'ম। মনত ৰাখিব, কণীকেইটা ভজাৰ সময়ত গেছটো ল' ফ্লেমত ৰাখিব, কাৰণ কণীকেইটা জ্বলি যাব পাৰে। আৰু এতিয়া মই কণীকেইটা দুইফালে ভাজ খাবৰ কাৰণে সাৱধানেৰে লৰাই দিছোঁ। এতিয়া মোৰ কণীকেইটা ভাজি হৈ গ'ল আৰু মই এটা এটা কৰি নমাই লৈছোঁ। আৰু মই সেই একেখিনি তেলতে পাঁচফোৰণ অকণমান দি দিছোঁ। পাঁচফোৰণখিনি বাৰু দেখাবলৈ সময়ে নহয়, পটককৈ দি দিলোঁ যে। পাঁচফোৰণখিনি ফুটি অহাৰ পিছত মই কাটি লোৱা পিঁয়াজ, জলকীয়া, দালচিনি, ইলাইচি, লং, তেজপাত 2 কিলা দি মই পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই পিচি লোৱা আদা, নহৰু, জিৰা পাউডাৰ, ৰঙা জলকীয়াৰ গুড়ি, আৰু হালধিখিনি দি মই ভালকৈ মিলাই লৈছোঁ। আৰু মছলাখিনি অকণমান ভাজি লোৱাৰ পিছত তাত মই অকণমান পানী দি দিছোঁ। আৰু পানীখিনি শুকোৱালৈকে মই এইখিনি লৰাই ভাজি থাকিম। মছলাখিনিৰ পৰা তেলখিনি বিৰিঙি অহাৰ পিছত মই ইয়াত বইল কৰি থোৱা আলুখিনি দি দিছোঁ। আৰু তাৰপিছত মই সোৱাদ অনুসৰি নিমখ দি আলুখিনি 8 পৰা 10 মিনিট সময়ৰ কাৰণে জুইটো মিডিয়াম ফ্লেমত দি লৰাই আলুখিনি ভাজি ল'ম। তাৰপিছত মই আলুখিনিত অকণমান পানী দি আলুখিনিৰ লগত মিলাই লৈ তাত মই কণীকেইটা দি আকৌ 3 মিনিট সময়ৰ কাৰণে ভাজি
লৈছোঁ। পানীখিনি শুকোৱাৰ পিছত মই গেছৰ ফ্লেমটো হাই কৰি লৈ আৰু অকণমান ভাজি তাত মই জোলৰ কাৰণে পানী দি দিছোঁ। আপোনালোকক যিমানখিনি জোল লাগে সিমানখিনি দিব পাৰে। পানীখিনি দি মই 15 মিনিট সময়ৰ কাৰণে উতলিবলৈ দিছোঁ। আৰু এতিয়া আমাৰ হৈ গ'ল খাবলৈ কণী আলুৰ টেষ্টি জোলখন। খাবলৈ কিন্তু বহুতেই সুন্দৰ হৈছিল। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে মোক লাইক কৰিব, কমেণ্ট কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু পিছত থকা বেল আইকনটো অল কৰি দিব মোৰ আহিবলগীয়া নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। বাই বাই।